সকলোকে সপোনৰ অন্য এটা ভিডিঅ'লৈ ওয়েলকাম জনাইছোঁ। আজি আমি এটা কথা আলোচনা কৰিম যেন কিছুমান কথা আমাৰ জীৱনত এনেকুৱা থাকে যিটো কথা কোনো উত্তৰ বিচাৰিব নাযায়। সেই উত্তৰ বিচাৰি নোপোৱাৰ তাৰে মাত্ৰ দুটা কথা আলোচনা কৰিম। প্ৰথম কথাটো হ'ল যেন কেতিয়াবা এনেকুৱা হয়নে তোমালোকৰ জীৱনত যেন পঢ়িবলৈ কিতাপখনলৈ পঢ়িবলৈ বহিছা, তাৰপিছত কি হৈছে পঢ়াৰ আৰম্ভ হৈছেহে 10-15 মিনিট হৈছে, তাৰপিছত তোমাৰ ইমান টোপনি ধৰিছে নহয়, টোপনি যেন তোমাক চেপি খুনি মানে একদম বিচনাত পেলাই দিব বিচাৰিছে। তাৰপিছত কি হ'ল, তুমি মাক কিবা কৰি সন্মতি লৈ তুমি শুবলৈ গ'লা বিচনাখনত পৰাৰ লগে লগে টোপনি শেষ। এনেকুৱা কেতিয়াবা হৈছে নেকি? বা এনেকুৱা হৈছে নেকি যেন কিবা এটা কাম মা বা দেউতাই বাৰে বাৰে কৰিবলৈ বাধা দিয়াৰ পাছতো আমি সেই কামটো কৰিবলৈ ইমান মানে আগ্ৰহ হৈ থাকোঁ? তেনেকুৱা ধৰণৰ কিবা হয় নেকি তোমালোকৰ লাইফ? হয়, তেনেকুৱা ধৰণৰ হয়। মই ভাবোঁ 90% মানুহৰ ক্ষেত্ৰত এই কথাটো দেখিবলৈ পোৱা যায়। কি হয়, তাৰমানে আমি যেতিয়া পঢ়িবলৈ বহিছোঁ, আমাৰ পঢ়াবলৈ বহাৰ লগে লগে আমাৰ মাইণ্ডটোৱে সদায় কি হয়, এটা কমফৰ্ট জোন বিচাৰি থাকে। পঢ়া কামটো মাইণ্ডৰ কাৰণে বহুত টান হৈ পৰে, সেইটো কাৰণে ভাবে বিচনাখনলৈ যাম, বিচনাখন মোৰ কাৰণে সহজ। তো সেইবাবে মাইণ্ডে সদায় ওলোটাটো কৰে, তাৰমানে আমি ভালটো বিচাৰিছোঁ, মাইণ্ডে বেয়াটো বিচাৰি আছে, তেনেকুৱা নিচিনা কথা। গতিকে মানে সেই টোপনি ধৰাৰ এনেকুৱা এটা প্ৰৱণতা আহিব নহয়, তুমি মানে বিচনাত পৰিলাগে, পৰাৰ পিছত কি হ'ল আকৌ টোপনি নাইকিয়া হৈ যায়। এইবোৰ মানে কিবা আচৰিত ধৰণৰ লাগে। তাৰমানে মই এইটোৱে বুজিলোঁ, এই সকলোৰ মানে মাইণ্ডৰ এটা গেম। চ' আমাৰ মাইণ্ডটোৱে আমাক মানে চলাই ফুৰাইছে। তাৰমানে মাইণ্ডে কি কৰিছে, মা দেউতাই বাৰে বাৰে কিবা এটা কাম কৰিবলৈ মানা কৰাৰ পাছতো সেই কামটো কৰিবলৈ আমাক মাইণ্ডে মটিভ দি আছে। তাৰমানে পঢ়িবলৈ বহিছোঁ, পঢ়াতকৈ মানে আমাৰ শুবলৈ মানে মাইণ্ডে বেছি মটিভ দি আছে। তাৰমানে আমি যদি আমাৰ মাইণ্ডটো কণ্ট্ৰল কৰোঁ, তেতিয়াহ'লে আমি সকলো এই প্ৰশ্নবোৰৰ উত্তৰ বিচাৰি পাম। গতিকে তোমালোকে আজিৰ পৰা মাইণ্ডটো কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰা। কি হয় চোৱা।